নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। যিহেতু এতিয়া মই মোৰ ব্লগটো মৰ্ণিঙে হয়, মৰ্ণিঙৰ 12টাৰ পৰা মই ষ্টাৰ্ট কৰি আছোঁ। এতিয়া মানে মোৰ ৰাতিপুৱাৰখিনি নেদেখালোঁ বাৰু, ৰাতিপুৱাৰখিনি গোটেই খোৱা লোৱা হ'ল। সেইখিনি আকৌ কি দেখাম আৰু, সেইখিনি সময়ত চবেই বিজি হৈ থাকে। যিহেতু মোৰো এটা বাচ্ছা আছে, মোৰো সেইখিনি সময়ত ফুল বিজি ৰাতিপুৱা মৰ্ণিং সময়। এতিয়া মই খোৱা লোৱা খাই লৈ গোটেইখিনি আজৰি, আৰু এতিয়া মই দিনৰ মৰ্ণিঙৰ 12টাৰ পৰা মই মোৰ হেৰিটো ষ্টাৰ্ট কৰি আছোঁ। চাই থাকিব আগলৈ। এপাত কি হ'ল মিষ্টাৰ। এতিয়া হ'ল গধূলি, যিহেতু ৰাতিপুৱা মৰ্ণিঙতে ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত মই ব্লগটো আৰু কণ্টিনিউ নকৰোঁ, যিহেতু একো দেখাবলৈও নাছিল। এতিয়া আমি অলপ আহিছোঁ ওলাই, যিহেতু গধূলি সময় এনেও ঘৰত ইমান গৰম, বৰিং লাগি আছিল। আপাটো মানে ল'ৰাটোও আমনি কৰি আছিল, তাৰ কাৰণে ওলাই আহিলোঁ অলপ গধূলিখন। এতিয়া যিহেতু চাংচাৰি মেইন ৰোডত আহি পালোঁ আমি, এতিয়া এইখিনি এইখিনি ক্ৰছ কৰি আছোঁ। যিহেতু এতিয়া আৰু ঘৰ যোৱা সময়, যিহেতু ৰাতি হৈছে আৰু বাচ্ছাটোকো লৈ আহিছোঁ, সেইকাৰণে ঘৰ উভতি আছোঁ। এইখিনি মেইন ৰোড, ব্ৰিজৰ ওপৰেৰে গৈছোঁ। এতিয়া আহিছোঁ মাৰ্কেট। ভাল নহয়, ব্লেণ্ড হৈ আছে মোৰ কেমেৰাটো। ৰ'বা, গুগু কি কৰি আছে? গুগু নতুন শ্বপ খুলিছে। যিহেতু এইখন মাৰ্কেটত আহিছোঁ, যিহেতু মোৰ এটা বস্তুৱেই ল'ব আছিল মাৰ্কেটখনৰ পৰা। মোৰ ছানস্ক্ৰীম শেষ হৈ গৈছিল, তাৰ কাৰণে মোৰ হাজবেণ্ডে চাই আছে ছানস্ক্ৰীম। এতিয়া গৰম পৰিছে, যিহেতু ছানস্ক্ৰীম গৰমত মেইন। এতিয়া যিহেতু মাৰ্কেটখনৰ পৰা ওলাই আহিলোঁ, আৰু মাৰ্কেটখনত গৈ বহুতেই ভাল লাগিল, যিহেতু ফাৰ্ষ্ট টাইমৰ কাৰণে গৈছিলোঁ। এতিয়া মাৰ্কেটৰ পৰা আহি মাক দেখালোঁ কি আনিছোঁ। ৰাণী মাৰ্কেটৰ পৰা মিঠা আনিছিলোঁ, যিহেতু এইটো কলা জামুন আৰু কালাকন, এইটো আৰু এটা মই নতুন ধুনীয়া বিস্কুট আনিছোঁ, ক'ক'নাট বিস্কুট। যিহেতু তাতে ট্ৰাই কৰিব দিলে দুখন, মোক বিশেষকৈ এইখন ভাল লাগিল, তাৰ কাৰণে মই এইখন লৈ আহিলোঁ। চাওকচোন, আনিব গৈছিলোঁ ছানস্ক্ৰীম, আহিলে যিহেতু ঘূৰি ফুৰি আমি ঘৰ আহি পালোঁ, আৰু আহি পায়ে মই ড্ৰেছ চেঞ্জ কৰি মুখ হাতখিনি ধুই লৈছোঁ। যিহেতু আজি ইমান গৰম, একে ঘামি কিনে অৱস্থাই নোহোৱা হৈ গৈছে গৰমত। একদম মানে কি ক'ম আৰু, কেনেকুৱা গৰম দেখিছে। তাৰপিছত মোৰ ভিডিঅ'টো মই আজি ইয়াতে এণ্ড কৰিছোঁ, আৰু মোৰ ভিডিঅ'টো যদি সকলোৱে চাই ভাল পাইছে, প্লিজ এটা কমেণ্ট কৰি দিব, আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু মোৰ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ বাই, আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ।